হাই এভৰিৱান, আজি মই বনাম কোমোৰাৰ সৈতে কমন কাপ মাছৰ মূৰ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই ধুনীয়াকৈ মাছখিনি কাটি টুকুৰা টুকুৰ কৰি ধুই ল'লোঁ আৰু কোমোৰাখিনিও ধুনীয়াকৈ কাটি ধুই ল'লোঁ। এয়া গেছ জ্বলাই দিলোঁ। গেছত কেৰাহীখন উঠাই দিলোঁ আৰু কেৰাহীত দি দিম এতিয়া মিঠাতেল। তেলখিনি গৰম হোৱাৰ লগে লগে দি দিছোঁ পিঁয়াজ আৰু পিঁয়াজখিনি এনেকৈ অলপ সময় ভাজি ল'ম। ভাজি ইয়াতে মছলা এড কৰি দিম। দি দিলোঁ জলকীয়া গুড়ি, জিৰা গুড়ি, হালধি গুড়ি আৰু দি দিলোঁ সোৱাদ অনুসৰি নিমখ। ইয়াতে এড কৰি দিলোঁ পানী আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম। লৰাই মাছখিনি দি অলপ সময় ভাজি ল'ম। এইখিনি অলপ লৰাই ঢাকনখন লগাই দিম যাতে কেঁচা গোন্ধটো গুচি যায় আৰু সিজি যায়। এয়া কোমোৰাখিনিও ইয়াতে দি দিলোঁ। কোমোৰাখিনি দি ধুনীয়াকৈ লৰাই ঢাকনখন লগাই দিব লাগিব, যিহেতু কোমোৰাখিনিত মছলা সোমাই যাব, তেতিয়াহে আৰু সোৱাদ লগা হ'ব। এতিয়া দি দিম পানী। পানী দি ধুনীয়াকৈ লৰাই ঢাকনখন লগাই দিম, যিহেতু কোমোৰাখিনি সিজিব লাগিব আৰু পানীখিনি উতল আহিব লাগিব। এয়া ঢাকন লগাই দিলোঁ। এয়া চাওক উতল আহি গ'ল, ধুনীয়াকৈ সিজি গ'ল কোমোৰাখিনি। আপোনালোকেও এনেকৈ বনাই খাই চাব। এয়া চাওক ফাইনেল লুক, ইমানেই ধুনীয়া হৈছে আৰু খাবলৈও খুবেই সোৱাদ লগা হৈছিলে। তো বাই বাই, আল্লাহ হাফিজ।